হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আৰু মই হৈছোঁ সুনেন্দ্ৰ। অৰ্থাৎ মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চিপাঝাৰৰ গৰুসুতিৰ দুসত্তনী অঞ্চলৰ পৰা। অৰ্থাৎ মোৰ গাঁওখনৰ নাম হৈছে দুসত্তনী গাঁও। আৰু ইয়াত দেখিছেনে নহয় মস্ত মস্ত দামৰা গৰু, অৰ্থাৎ আমাৰ ভাইহঁত। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুই কাষৰ পানীৰ মাজেৰে যোৱা এটা ৰাস্তা। আৰু দেখিছে নহয় আমাৰ এয়া হৈছে অঞ্চলৰ এক প্ৰাকৃতিক নাজাৰা। তো আপোনালোকৰ ফালে এনেকুৱা নজাৰা আছেনে নাই কমেণ্ট কৰি জনাবচোন। আৰু আমি এতিয়া আহিলোঁ তেল ডিপুত, অৰ্থাৎ তেল ভৰাবলৈ বুলি। আৰু এই মোৰ প্ৰাকৃতিক সৌন্দৰ্যটো এবাৰ উপভোগ কৰিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক যে আমাৰ এয়াই হৈছে প্ৰাকৃতিক নাজাৰা। তো আপোনালোকৰ ফালে এনেকুৱা নাজাৰা আছেনে নাই কমেণ্ট কৰি জনাবচোন। তো আৰু ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই কমেণ্ট এটা কৰি জনাব। তো বাই বাই।